মিঠাই কিনিবলৈ গৈছিলো মই আকৌ মিঠাই কিনিবলৈ যোৱা দেখি মিঠাইৰ দোকানী চকু কপালতে উঠিছিল মই বোলো চকু নমা আজি মোৰ ল'ৰাই সেকেন্ড টাইম দি মেট্ৰিক পাছ কৰিছে কম আনন্দ মোৰ প্ৰথমবাৰ পাছ কৰিলেহেঁতেন কিন্তু যথা মূৰ্খই বেছিকে লিখিলে বেছিকে কাগজ খৰচ হ'ব বুলি ভাবি প্ৰথমবাৰ আধা লিখিয়ে গুচি আহিলে তাৰপিছতহে তাক ক'লো বোলো হেৰ যথা মূৰ্খ কাগজবিলাক আমি দিব নালাগে নহয় চৰকাৰেহে দিয়ে এইবাৰ সম্পূৰ্ণকে ধুনীয়াকে লিখিলেও ধুনীয়াকে পাছো কৰিলে সেই আনন্দতে মিঠাই বিলাই ফুৰিছো আৰু জানাই নহয় সন্তানৰ সাফল্যত মাক বাপেকৰ আনন্দ কিমান হয়নে সেকেন্ড টাইম হলেওতো পাছ কৰিছে খোৱা মিঠাই দেখুৱা মোৰ অকণমান আনন্দৰ সমভাগী হোৱা একেবাৰে নোখোৱা এই এনেই আছে লাগে না হ'ব না মিঠাই নাখায় চুগাৰ টুগাৰ পালে নি হয় দিয়ক বৰ ভাগ্যৱান ল'ৰা দেই এইটো ইমান কম বয়সতে চুগাৰে পাইছে আনাঘে কিবা চুগাৰে পাবলৈ নেদেখে চুগাৰে পালে ভাল এই খোৱা বোৱা খৰচ বিলাক কমি যায় বঢ়িয়া বঢ়িয়া ভৱিষ্যত ভাল হ'ব